বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা, গণ জীৱনৰ ৰিখা। হয়, সেমেকা শীতৰ শূন্যতা আঁতৰাই চপৰা চপৰ ডাৱৰেৰে ভৰি পৰি নামি আহিল বসন্ত। পূৰ্ণতা আৰু প্ৰাপ্তিৰ আৱেশত স্পন্দিত হ'ল মানুহৰ জীৱন। আৰু নতুন বহাগৰ ৰঙীনতাত ডুব গ'ল চৌপাশ। এয়াই বহাগ। গছৰ ডালত ইনাই বিনাই পৰি চিঞৰি থকা সেই কুলি চৰাইজনী আৰু কপৌ ফুলকেইপাহেও যেন লৈ আহিল বহাগৰ বতৰা। পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু, আৰু ৰঙালীক আদৰিবৰ বাবে চৌদিশে যেন চলিছে ব্যাপক প্ৰস্তুতি। ঢোল পেঁপাৰ মাতে নাচনীৰ গা কৰি তুলিছে সাতখন আঠখন। সকলোলৈকে থাকিল ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।